মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই কেইটা বৰ্ণ শিকিম। এইটো আৰু এইটো। এইটো বৰ্ণ কওঁতে আমি এইটো কি? এইটো হ'ল এক। এক কওঁতে আমাৰ কি হৈছে? এক কওঁতে এটো যেনেকুৱাকৈ উচ্চাৰণ হৈছে সেইটোৱে এইটো তেনেহ'লে কি হ'ব? এ। এতিয়া এইটো হৈছে ই, অকল ই। এইটো হ'ল ইটা। ইটা আমি কওঁতে কি কওঁ? ইটা। এইটো ই। ঠিক তেনেদৰে ইকৰা। ইকৰা কওঁতে ইকৰা। তো এইটো হ'ব তেনেহ'লে ই। আকৌ এইটো হৈছে ই। ইগল কওঁতে যেনেকুৱা আমি এইটো যি কৈছোঁ, ঠিক তেনেকুৱাকৈ এইটো হ'ব ই। অভিভাৱকসকলে মন কৰিব, আমি বহুতেই এইটো কিন্তু হচৈ বুলি কওঁ বা কিছুমানে ৰচৈ বুলি কয়। মুঠতে ফুলকৈ শিকোৱা হয়। ল'ৰা ছোৱালীক ফুলকৈ শিকোৱা হয় বা আমিও আচলতে ফুলকৈ শিকি আহিছোঁ। এইটো কিন্তু হচৈ নহয় বা এইটো কিছুমানে দীৰ্ঘই এনেকুৱা ধৰণৰ উচ্চাৰণ কৰে। আচলতে এইটো আমি ল'ৰা ছোৱালীক শিকাওঁতে অকল ই বুলি শিকালেও হ'ব বা এইটো ই বুলি শিকাব লাগিব। আচলতে আমাৰ স্বৰ বৰ্ণত দুটা ই আছে। এইটো এটা ই, এইটো এটা ই। এইটো ই হৈছে চুটি, মানে ইয়াৰ যিটো ধ্বনি বা উচ্চাৰণটো এইটো চুটি হয়, মানে ই। সেইকাৰণে এইটোক হ্ৰস্ব ই বুলি কয়। মানে হ্ৰস্ব মানে চুটি, হচৈ নহয়, হ্ৰস্ব ই বুলি কয়। আকৌ এইটো যিহেতু ইয়াৰ ধ্বনিটো দীৰ্ঘ, সেইকাৰণে এইটো দীৰ্ঘ ই বুলি কয়। কিন্তু আমি বহুতে ভুল কৰোঁ এইটো। আমি আচলতে আমাৰ অসমীয়া ভাষাৰ এই বৰ্ণকেইটা শুদ্ধকৈ উচ্চাৰণ কৰিব শিকাব লাগে ল'ৰা ছোৱালীক, আৰু আমি নিজেও শুদ্ধকৈ শিকিব লাগে। কওঁতে সদায় শুদ্ধকৈ ক'ব লাগে। এইটো ই ক'লেও হ'ব বা যদি আপোনালোকে হ্ৰস্ব ই বুলি ক'ব খোজে বা শিকাব খোজে শিকাব পাৰে। কিন্তু হ্ৰস্ব ইকে শিকোৱাতকৈ ই শিকোৱাটো বহুত সহজ হ'ব ল'ৰা ছোৱালীৰ কাৰণে। আকৌ এইটো দীৰ্ঘ ই কোৱাতকৈ ই বুলি ক'লে আমাৰ বেছি সহজ হ'ব। আকৌ এইটো চাব, এইটো আমি কি বুলি কওঁ? বহুতে বৰ্গজ, বৰ্গীয়াজ এনেকুৱা ধৰণৰ কওঁ। আচলতে এইটো অকল জ বুলি ক'লেও হৈ যায়। কাৰণ আমি জাপি কওঁতে এই জ যিটো উচ্চাৰণ কৰোঁ বা ধ্বনি আমাৰ যিটো ওলায়, সেই ধ্বনিটো যেনেকৈ ওলাব জ, সেইটোৱে আমাৰ হ'ব জাপি। সেইকাৰণে এইটো আমি অকল জ ক'লেও হ'ব। বা আমি বৰ্গীয় জ বুলি ক'ব পাৰোঁ। বৰ্গীয় জ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি কি শিকিলোঁ? এইটো হ'ল এ, এইটো হ'ল ই, এইটো হ'ল জ আৰু এইটো হ'ল ই। আমাৰ স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেইটা আমি বহুতেই উচ্চাৰণ কৰোঁতে ভুলকৈ উচ্চাৰণ কৰোঁ। আমি শুদ্ধকৈ শিকিব লাগে আৰু ল'ৰা ছোৱালীকো শুদ্ধকৈ শিকাবলৈ চেষ্টা কৰিব লাগে। পৰৱৰ্তী খণ্ডত আৰু কেইটামান বৰ্ণ লৈ আহিম। তেতিয়ালৈ বাই বাই।